আহিলোঁ ক'ত মানুহবিলাক লাগিছে ক'ত যায় মন্দিৰত যাওঁ মন্দিৰত যায় হয় ক'তা ধূপ ধূনা ক'তা ধূপ ধূনা ভগৱানৰ ওচৰত আছে লৈ যাম গৈ ক'ত গ'ল আমি মন্দিৰত যাওঁ সেৱা কৰি আহোঁ আচল কথা কি জানা বিশ্বাস তেওঁৰ প্ৰতি মোৰ যি বিশ্বাস নহয় এয়া সংকট তুমি বুজিব নোৱাৰা তুমি তোমাৰ কাম চিট খালী আজি ভৰিব লাগিব হেল্ল' কি খবৰ সকলোৰে মোৰ অন্য এটা লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি যিহেতু নাটক গতিকে কাপোৰ কানি পিন্ধি ল'লোঁ এতিয়া মেকআপ চেকআপ কৰি পেলাই আকৌ তালৈ যাম তাৰ আগতে অলপ আগত তাৰপৰা আহিছোঁহে মানে মন্দিৰ গ'লোঁ তাতো অলপমান টাইম ৰখিলোঁ আহি পেলাই এই ধুমা ধুম আহি পেলাই কাপোৰ পিন্ধিছোঁ তাৰপিছতে আজি নাটকখনৰ মাজে মাজে সকলোখিনি অকণমান অকণমানকৈ আপোনালোকক দেখাই যাম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব হৈ দিয়ক লগাই দিম নেকি লগাই দিম নেকি ৰেডি নে ভাস্কৰদা প্ৰায় আৰু ন ড্ৰেছ ৰঙা ৰঙা আছে মেকআপ চলি আছে এতিয়াহে বুঢ়া বুঢ়া লাগিছে দিয়ক আপোনাক আমি ৰেডি ভয় লাগিছে মিটিং হৈ আছে আমাৰ চব ৰেডি হৈ আছে আগত শেষ হ'ল কাবাত লাগিছা খাই দিয়া অঁ বহুত কষ্ট কৰিছোঁ এই ছোৱালী দুজনীয়ে ন হয় মই তেতিয়া ঘৰতে ওলাই কৰি পেলাই গ'লোঁ মেকআপ চেকআপ ঘৰতে কৰিলোঁ গৈ পোৱাৰ পাছততো আপোনালোকে দেখিছেই গোটেইখিনিয়ে নিজৰ নিজৰ কামত নিজে ওলোৱাত ব্যস্ত হৈ আছে তাৰ মাজতে যাক যেনেকৈ পাৰোঁ অলপমান হেল্প কৰি দিলোঁ আৰু আজি মোৰ বহুত ডাঙৰ এটা সপোন পূৰা হ'ল সপোনটো হৈছে এই মঞ্চখন যেতিয়াৰ পৰা এই মঞ্চখনত নাটক চাই আহিছোঁ তেতিয়াৰ পৰা এটা সপোন আছিলে যে মই এই মঞ্চখনত এদিন হ'লেও নাটক কৰিম আৰু সেই সপোনটো আজি পূৰা হৈছে আৰু এয়া হৈছে নাটকৰ প্ৰথম খোজ মোৰ গতিকে মই অভিনয় কৰা ভিডিঅ' কেইটামানো আপোনালোকলৈ আগবঢ়ালোঁ চাই পেলাই জনাব কেনেকুৱা হৈছে কথা এটা জানিবলৈ আহিলোঁ বন্ধটো কেই ঘণ্টা দিছেনো তোমালোকৰ ঘূৰিয়াৰ ওপৰত মোৰ যিটো বিশ্বাস নহয় সেয়া তোমালোকে জুখিব নোৱাৰে
অগাধ বিশ্বাস বুজিছা অগাধ বিশ্বাস মানে খুৰা কালিকে পৰ্টেল নিউজলেটাৰ পালো বোলে 65 বছৰীয়া মহিলা এগৰাকী বিদেশত ফুৰিবলৈ যাম বুলি কৈ 28 বছৰীয়া ল'ৰাৰ লগত পলাই গ'ল। এই খেলটো মই মানুহ মাংস বনোৱা বুলি পটল যে পটলক কৈ আকৌ মাছ বুলি অ খুৰা ইহঁতৰ ঘৰত 200 গ্ৰাম যদি পনীৰ আনে নহয় পুলিচে ৰেড মাৰি দিয়ে নহয় কিয় এই 200 গ্ৰাম আনাৰ পইচা নাটক শেষ কৰিলোঁ আমি। আমাৰ নীলা নীলে নীলে আম্বাৰ মই নীলা কিন্তু পিন্ধিছোঁ হালধীয়া। নীলা পিন্ধিব লাগিছিল। আচ্ছা য়েছ জয়ন্ত ন কৈ দিম মই ঐ সৰুতে এবাৰ ভাবিছিলোঁ গাড়ীখনৰ পিছত নথওঁ হ'লে পেলাব কিন্তু তেওঁ মানে চাগে পেলালে। হাই তুমি কাৰ লগত বিজি হৈ আছা? আছলিৰ লগত আছলিৰ লগত। আৰু আমি ভাত খাই লওঁ কৰি আমি ভাত খাই আছোঁ। Oh iya, ভাত খাইছে দেই আমাৰ ইছমাইল।